नमस्तुते शुभं करतु कल्याणम् आरोग्यं सुखसम्पदं देशो बुद्धिविनाशाय आत्मा ज्योति नमस्तुते आत्मा ज्योति प्रदीप्ताय ब्रह्मा ज्योति नमस्तुते ब्रह्मा परंपरा और सांस्कृतिक चिन्ह है। इसे हम लोग दिशा कहते हैं। ये सम्मान के स्वरूप हम अतिथियों उपस्थित विंध्य सम्मानित लोगों को सम्मान करते हैं। ये Pini ni mak tahu. Bu speech pakai uci on behalf of UDLF di khal tewa medal dar sungai te judada group ro. Abon pakai arms down takai after samarpan ni semua. Takai abotin mana pak dia सम्मान dia pai di mana ni. Bon pakai seti ni Bisudi Daya Maria sir bu bason dimai bin bason pakai जो बहुत ऑफ थैंक्स किया मैं माने दिनी ने समारोह ने अंतिम अवन के आभार प्रकट इन दिन में क्यों करते हैं प्रोग्राम में खत्तमाई काउ या फिर नहीं श्री कमतन ज्योति से किया बुंगे डीआईजी सेंटर रेंज असम ने मोचिन ब्रू या असम मोचिन ब्रू या सुसामनि वीडियो रो असम मोचिन ब्रू या सुसामनि माने स्लाइड दूर से नहीं दूर से हो गया वो सरेंडर पाइए रोची ने ब्रूरो वो के चीनी मिस्टर चीनी ब्रूनी मिनिस्टर से वो काम दे रहा था ama matang ong yang ba रो माइचा ले पाए तो माइचा ले पाए অৰিহণা যোগাব আৰু এতিয়া আমি কাম কৰিব লাগে আগৰ দিন আজিৰ দিন মানে পাৰ্থক্য আজি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ তৰফৰ পৰা প্ৰত্যেকটা এলেকা উন্নয়নৰ কাৰণে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে আঁচনি লৈছে আৰু দ্ৰুত গতিত আমাৰ ৰাজ্যখন উন্নতিৰ পথলৈ আগবাঢ়ি গৈ আছে গতিকে প্ৰত্যেকটা জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ এলেকাত মানে যিকোনো মানে ধৰণৰ উন্নয়ন কৰি ল'ব পাৰে গতিকে সেইটো যদি হ'ব লাগে পৰিৱেশ লাগে গতিকে ব্লু এৰিয়া আমি চবেই জানো তেওঁলোকে ৰিম'ট এৰিয়াত থাকে গতিকে সেই ৰিম'ট এৰিয়াত যেতিয়া আপোনাৰ মানে তেনেকুৱা ধৰণৰ সশস্ত্ৰ সংগ্ৰাম চলি থাকে কোনো বিষয়া যাব নোৱাৰে কোনো প্ৰতিনিধি যাব নোৱাৰে কোনো সাধাৰণ মানুহ তাত মানে যাবলৈ সাহস নকৰে আৰু তেতিয়া তাত উন্নয়নৰ কামবিলাক ৰোধ হৈ যায় উন্নয়ন কাম নহয় গতিকে আজি শান্তি ঘূৰি অহাৰ লগে লগে ব্লু এলেকাত আমাৰ বিষয়াসকল যাব আৰু ব্লু এৰিয়াত গোটেই যিবোৰ
আমাৰ ডিপাৰ্টমেণ্টেল কাম কৰিবলগীয়া আছে সেই কামবোৰ সহজভাৱে এতিয়া এই অঞ্চল কৰিব পাৰিব আৰু তেতিয়া এই অঞ্চলবিলাকক আজি তেওঁলোকে যিটো অনুভৱ কৰি আছে যে আমাক কোনেও নাচায় এই অঞ্চলবিলাকক কম দিনৰ ভিতৰতে পৰিৱৰ্তন হয় বৰাকবেলিৰ বাকী জাগাৰ নিচিনা উন্নত হয় নহয় তেওঁলোকৰ চাৰ্টাৰৰ ডিমাণ্ড বহুত কাৰণ তেওঁলোকে চব বস্তুটো সুকীয়াভাৱে অনুভৱ কৰি বিচাৰিছিলে কিন্তু এতিয়া তেওঁলোকৰ কাৰণে কাউন্সিলৰ ব্যৱস্থাটো কৰা হৈ গ'ল আৰু সেই কাউন্সিলৰ দ্বাৰা তেওঁলোকৰ যিটো অঞ্চল গাঁও সেইবিলাকত বিশেষভাৱে মানে উন্নতি কৰি লোৱাৰ কাৰণে পুঁজিৰ আবণ্টন দিয়া হ'ব পইচাৰ আবণ্টন দিয়া হ'ব বাকী চৰকাৰো এতিয়া